আজি আপোনালোকৰ সন্মুখত আন এক নতুন ভিডিঅ' লৈ আছোঁ। হয়তো আপোনালোকে ভিডিঅ' থাম্বনেইল চাই গমেই পাইছে আজিৰ ভিডিঅ'টো কেনেকুৱা ধৰণৰ হ'ব পাৰে। ইংৰাজীৰ কিছুমান সাধাৰণ শব্দ ইয়াতে অৰ্থ সহকাৰে দি কিনে তাৰপিছত ইয়াৰ এই শব্দকেইটাৰেই আকৌ তলত বাক্য বনোৱাই দিয়া হৈছে। তো আপোনালোকে ইংৰাজী আৰু অসমীয়া দুয়োটাই দিয়া হৈছে, বাক্যও দিয়া হৈছে। প্ৰথমতে ইয়াতে দিয়া আছে টুমৰো মানে অহাকালি, য়েষ্টাৰডে মানে যোৱাকালি, হি মানে সি বা তেওঁ, আই মানে মই। আই যেতিয়া অকল ছিংগুল থাকিব আৰু আই যেতিয়া আই য'তেই নাথাকক কিয় যদি আইৰ অৰ্থ মই হয় তেতিয়া ই কেপিটেল লেটাৰ হ'ব সদায়, আৰু যেতিয়া ই মাজতে থাকক আৰু শেষতেই থাকক যদি আইৰ অৰ্থটো যদি মই হয় তেতিয়া ই সদায় কেপিটেল লেটাৰত ব্যৱহাৰ হ'ব। তো এইটো হয়তো সকলোৱে জানে, যদি কোনোবাই নাজানে সেই ভিডিঅ'ৰ সহায়ত জানিব পাৰিব। ইউ মানে তুমি, দে মানে সিহঁত, গিভ মানে দিয়া, লিভ মানে বাস কৰা, দিজ মানে এইবোৰ, ডেট মানে সৌটো বা সেইবোৰ, সি মানে তাই, মি মানে মোক, ইউৰ মানে তোমাৰ, জাষ্ট মানে এইমাত্ৰ, ন মানে জনা, লাইক মানে পচন্দ কৰা শব্দৰে কিছুমান বাক্য বনোৱা হৈছে। তো আপোনালোকে চালেই গম পাব আৰু এই ভিডিঅ'ৰ সহায়ত আপোনালোকে জানিবই। এতিয়া চেণ্টেন্স আছে সেইটো আলোচনা কৰিম। চেণ্টেন্স মানে বাক্য। তেওঁ সদায় এখন কিতাপ পঢ়ে, হি অলৱেজ ৰিড এ বুক। তেওঁৰ ওপৰত যিবিলাক শব্দ দিয়া হৈছে সেইবিলাকেই ইয়াতে সেইবিলাক শব্দৰেই বাক্য বনোৱা হৈছে। হোৱাট ইজ ইউৰ নেম, তোমাৰ নাম কি? মই গাঁৱত বাস কৰোঁ, আই লিভ ইন। আই লাইক দ্য ৰ'জ, মই গোলাপটো ভাল পাওঁ, মই গোলাপটো পচন্দ কৰোঁ। প্লিজ গিভ মি এ পেন, অনুগ্ৰহ কৰি মোক এটা কলম দিয়ক। তুমি ক'ত থাকা? হোৱেৰ ডু ইউ লিভ? আই ন' হিম, মই তেওঁক জানো। আই জাষ্ট চিন দ্য গাৰ্ল, মই এইমাত্ৰ ছোৱালীজনীক দেখিছোঁ। দে আৰ প্লেয়িং উইথ মি, সিহঁতে মোৰ লগত খেলি আছে। এইবোৰ মই নাজানো, আই ডোণ্ট ন' দিছ। ডেট বুক ইজ মাইন, সেই কিতাপখন মোৰ। শ্বি ইজ এ গাৰ্ল, তাই এজনী ছোৱালী। হি ইজ এ গুড বয়, সি বা তেওঁ এজন ভাল ল'ৰা। মধু কাম টুমৰো ইন দ্য মৰ্ণিং, মধু অহাকালি ৰাতিপুৱা আহিব। কৰিম কেম ফ্ৰম য়েষ্টাৰডে এট যোৰহাট, কৰিম যোৱাকালি যোৰহাটৰ পৰা আহিছে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।